কি গৰম এই গাঁৱৰ পৰিৱেশটো ভালেই বাৰু কিন্তু আমাৰ আমেৰিকাততো এনেকুৱা নহয় আমাৰ আমেৰিকাত খুব ভাল কিন্তু মই ইয়াতে খুব গৰমটো অনুভৱ কৰিছোঁ বিৰাট অশান্তি লাগিছে দেই মনিৰাম কাই কোনাটো মই তোক চিনি পোৱা নাই নাপোৱা নহয় বহুত দেৰি বহা দেখা নাছে পাতো কান্তিলো ভালে আছে হ'ব ভিতৰলৈকে আছোন বহা হৈছে নহয় বহুত অসুবিধা হয় বুজিছা সেই মানুহজনী ঢুকুৱা পাম মই তেনেকে আছে বুজিছা কিহত আহিলি পিছে মই এতিয়া আহোঁতেতো সেই এৰোপ্লেনতে আহিলো কচোন খবৰ খাতি ভালে আছে নে চবে খবৰ খাতি চব ভাল আৰু বৰ গৰম দে ইয়াত কি কৰিবি গাঁৱৰ পৰিৱেশ ঠাণ্ডা নাছিলে এই দিন বাঢ়ি অহাৰ লগে লগে গৰমটো বাঢ়ি আহিছে কি কৰিবি আৰু এই গৰমত মানে একে মই গোটেই ৰাস্তাটো আহোঁতে মানে পুৱাই আহিছো আৰু এই গাঁৱৰ পৰিৱেশটো হয় দে বাপা বহুত গৰম বহুত গৰমত আহিছে মই পানী এটুপিকে আনি দিওঁ তোৰ কাৰণে নালাগে মোক পানী চানী একো নালাগে তই মোৰ কাৰণে পিলো এটাকে লৈ আগে যা লাগিব মই অকণমান বাগৰো হেৰি মোৰ কাৰণে সেইদিনাখন দুটামান আনিছিলো চাই দিওঁ নালাগে এটা হলে হ'ব ন মই চাই দি আছো ৰব সিটো কলে মোক পিলৰ কথা কিটো পিল বা মোৰ দুটা পিল আনিছিলো এইটোকে আনি দিওঁ এইটো পিল আকৌ কিয় খাব বা এতিয়া সি এইটো নহয় এইটো গেষ্ট্ৰিকৰ পিল এইটো এই গেষ্ট্ৰিকৰ পিলকে এটা দি দিওঁ আৰু ঔটেঙা বিচাৰিছিলে পিল ঔটেঙা গেষ্ট্ৰিকৰ পিলটো পালো বুজিছা ঔটেঙাটো সতি আনিছো তই পিলো বিচৰা নাছিলে পানী এগিলাচৰ সতি খাই দিয়া ঘটঘটকে একেবাৰে পুৱা ভাল হৈ যাব দে যি বেমাৰ তই কি আনিলি মই গোটেই মৌটো কি আনিলি তই দেখোন কৈছিলি মোকে বোলে পিলো লাগে নহয় পিলো মানে গাৰু পিলো মানে গাৰু সেইটো কথাই কৈছো মই পিলো মানে যদি তই অসমীয়া মাতৃভাষাটো নাজানো পাহৰি গৈছ আমেৰিকাত থাকিছ বুলি তই নিজৰ মাতৃভাষাটো কিয় পাহৰিবি আমাৰ অসমীয়া ভাষাটো কিয় ক'ব নোৱাৰ শুদ্ধকে ক'ব নোৱাৰ অসমীয়াটো মোৰ ভুল হৈছে আচলতে মোৰ নিজৰে ভুল হৈছে এইটো তই মোক ক্ষমা কৰিবি দেই মোৰ নাতি যেতিয়া মই তোক ক্ষমা কৰিমেই কিন্তু এইবিলাক আমি যে তই মোক মৰমতে আনি দিছো যেতিয়া মই পানী গিলাচকে খাইছো কিন্তু তই এই অসমীয়া ভাষাটো ব্যৱহাৰ কৰিবি সদায় ইংৰাজী শব্দ এইবিলাক ব্যৱহাৰ নকৰিবি মই বুজিছো হ'ব দে নোযোৱাহেঁতেনে ভাল আছিলে সিহঁতৰ ঘৰত পেটটো একেবাৰে পুৰুষ পাৰ কৰি আছে ইয়াত অকণ তিৰিকি গ'লে হ'বলা ওচৰত কোনোবা মানুহ চানুহ আছে নেকি নাই অৱশ্যে ইয়াতে কৰি দিয়াটো ভাল হ'ব কামটো এই ৰঙালাও পৰা খাই পেলাই চালা নোখোৱাহেঁতেনে ভাল আছিল মই ইয়াতে যাওঁ ভাল হ'ব মানুহজনো আহিছিল না এতিয়াহে অকমান ভাল লাগিছে চালা ৰঙালাও সোপা খুৱাই পেলাই চালা গোটেই মছলা সোপা দি পেলাই গোটেই পেটটো অৱস্থা নাইকিয়া কৰি পেলালে চালা এতিয়াহে অৱশ্যে ভাল লাগিছে এতিয়া চব পানী নাই দেখোন এতিয়া পানী ক'ত পোৱা যাব
কাম কৰোঁ এই পাততে মুচি থৈ দিওঁ আৰু এতিয়াহে অকণমান ভাল লাগিছে গাঁওখন বৰ ধুনীয়া হ'ল দিয়া আগতকে ন হয় দিয়া বা এইখন আমাৰ কামপুৰ কলেজখন নহয় হয় হয় বা কলেজখন বৰ ধুনীয়া কৰিলে দেখোন বা বহুত ধুনীয়া ডেভেলপ হ'ল বা তুমি কি কৈছা কি কয় হা খুব পেলাইছো ন তুমি ইয়াত এখন শিক্ষা প্ৰতিষ্ঠান হয়নে নহয় কিয় আমাৰ কথা মোৰ কথা নকওঁ তুমি এখন কলেজৰ ফ্ৰণ্টত তুমি কিয় পেলাবা থুত কিয় পেলাবা তুমি আমাৰ ঠাইত আমি পেলাম তুমি লণ্ডনৰ পৰা আহি ইমান কথা ক'বলৈ কোন সেইটো কথা লণ্ডনৰ বাহিৰৰ কথা নহয় জেগাই আমি ভাৰতবৰ্ষৰ মানুহ ভাৰতবৰ্ষত কি বৰ্তমান কি অভিযান চলি আছে তুমি নাজানা স্বচ্ছ ভাৰত অভিযান আৰু তুমি এখন কলেজৰ ফ্ৰণ্টত কি কৈছা তুমি স্বচ্ছ ভাৰত অভিযানৰ কথা আমি নাজানোৱেই আমি চোৱাই পোৱা নাই এইবিলাক থোৱাই তোমালোকৰ নিচিনা মানুহক বুজাই লাভ নাই তোমালোকৰ নিচিনা মানুহক বুজাই লাভ নাই আহা আমি যাওঁ আহা ব'লা এইবিলাক কোনো হেৰি নাই বাহ হয় দিয়া গাঁওখন বহুত ডেভেলপ হ'ল ন হয় দিয়া পাপন কাই কম দিলো কেতিয়া আহিলা হ'ল দিন বাহে পেটা চেটা ধৰি যায় মানুহ এই অৱস্থা নাই বুজিছা এই মিতিকাই যে এই মিতিকাই ঘৰৰ ল'ৰাটোৱে এই গৰু চুৰ কৰিলে আচ্ছা এই গৰু চুৰ কৰি পেলাই ৰাইজে সেয়া পৰাচিত কৰিলে সেয়া আজি ভোজ আছিলে এই ভোজ খাই পেলাই ৰঙালাও ভাজি খাই এই গতি নাই এই পেটৰ অসুখ বুজিছা বুজিছ একদম মানে অৱস্থা নাইকিয়া হৈ গৈছে গম পাইছনে বৰ বেয়া হ'ল পিছে তই এতিয়া চিন্তা কৰিব নালাগে তই এতিয়া ফাৰ্মাচীলৈ যা ফাৰ্মাচীলৈ গৈ তই ঔষধ দুটামান খাই দে তই একে লগে ভাল পাবি তই বিন্দাছ হৈ যাবি একদম হেই কিনো বিন্দাছৰ কথা কৈছ এই ঘৰৰ ওচৰতে এয়া দিগন্ত দাস আছে এই মিণ্টু দাস আছে গোটেইখিনি থাকোঁতে আকৌ বিন্দাছৰ ঘৰত কিয় থাকিমগে মই নহয় মই সেইটো কোৱা নাই তই বিন্দাছ হবি মানে কি তই ভাল পাবি নাথাকো বৰ কাৰো বিন্দাছৰ ঘৰত মই চিনি জানি নাপাওঁ কাকো এই বিন্দাছ মই কিয় থাকিমগে বিন্দাছৰ ঘৰত হা কি কথা কয় কোৱা বাপন দাই বুজি নাপায় মানে আমি যোৱাগে ভাল আৰু ব'লা ব'লা তই কিন্তু ফাৰ্মাচীত গৈ খাবি তাৰপিছত তই কবি কাইলৈ কবি মোক ঠিক আছে ঠিক আছে হ'ব দে বৰ কষ্ট কি হ'ল একেবাৰে কেকু জেকু আহিছে কি হ'ল মানে এই নকবি আৰু এই ভোজ এটা আছিলে বুজিছ এই ভোজটো খাই আহিলো এই খাই পেলাই ৰঙালাও অলপ বেছিকে খালো মানে তাৰপিছত এইফালে গৈয়ে আছে আৰু পৰ পাই পেলাই মানে একে জ্বৰ গায়ে মাৰি দিলি আৰু এই নকবি আৰু বৰ কষ্ট কৰ বুজিছ এতিয়াহে মানে গম পাইছো আৰু যে বেছি খাই দিলো যে মোৰ এনেকুৱা অশান্তি লাগিছে নহয় এতিয়া পাৰিলেহে সেইকাৰণে অকল মানুহে লোভ সম্বৰণ কৰিব লাগে হয় দে এতিয়া নিজে পাইছে নহয় মছলাটো যা দি থাকবে যা এতিয়া মই আৰু মই শপত খাইছো আৰু মই এনেকুৱা ভুল নকৰো আৰু নাই যা